নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আছামী ব্লগাৰ নিকুমণি চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে নীল আকাশৰ পত্নী নেন্সি ফুকনৰ এটা সুন্দৰ ভিডিঅ' লৈ আহিছোঁ। আপোনালোকৰ বাৰু নেন্সি ফুকনক কেনেকুৱা লাগে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি মোৰ চেনেলটোত নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আহকচোন তেন্তে দেৰি নকৰি চাই লওঁ নেন্সি ফুকনৰ এই সুন্দৰ ভিডিঅ'টি।